ইতিমধ্যে সদৌ অসম সংখ্যালঘু ছাত্ৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ মহামান্য সভাপতি ৰেজল কৰিম চৰকাৰ ডাঙৰীয়াৰ নেতৃত্বত বিগত ইতিমধ্যে আমি 5খনকৈ 6খনকৈ সভা জনতাৰ প্ৰতিবাদী সভা আমি ইতিমধ্যে অনুষ্ঠিত কৰিছোঁ। অহাকালি বৰপেটা জিলা আমচুৰ উদ্যোগত বাগবৰ আৰু সত্ৰকোনা আঞ্চলিক আমচুৰ সহযোগত এই মিলিজুলি খেলপথাৰতেই জনতাৰ প্ৰতিবাদ নামৰ এক জনসভাৰ আয়োজন কৰিছোঁ। এই কাৰ্যসূচী ইতিমধ্যে আমি সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। অহাকালি আপোনালোকৰ জৰিয়তে এই বাগবৰ সমষ্টিৰ লগতে গোটেই বৰপেটা জিলাবাসীক আমি দিনৰ 11 বজাত উপস্থিত হ'বলৈ আমি আহ্বান জনাইছোঁ। জাতি এতিয়া বিপদত আছে, এই বিপদৰ সময়ত সকলো দল মত নিৰ্বিশেষে সকলোৱে ইয়াত ওলাই আহিবলৈ আহ্বান জনাইছোঁ। লগতে আপোনালোকে জানে যে আমাৰ বিশেষভাৱে বাল্য বিবাহলৈ আমাৰ মানুহ আতংক হৈ আছে। গতিকে অহাকালিৰ সভাত বাল্য বিবাহলৈ ইয়াত বিতংভাৱে আলোচনা হ'ব। আমাৰ আমচুৰ মহামান্য আইন উপদেষ্টা মুস্তাফা খাদ্দাম হুছেইন থাকিব আৰু আপোনালোকে জানে যে আমচুৰ আমাৰ আন এজন সাধাৰণ সম্পাদক আমাৰ ইমতিয়াজ হুছেইন ডাঙৰীয়া, তেখেতেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এডভোকেট। গতিকে আমি যিসকল মানুহে ইতিমধ্যে পুলিচে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক আমি কিভাৱে আইনী সাহায্য কৰিব পাৰোঁ আৰু অনাগত দিনত আমি যাতে বাল্য বিবাহ নহয় তাৰ বাবে আমি অহাকালিৰ সভাত আমি বিতংভাৱে আলোচনা কৰিম। গতিকে মই পুনৰবাৰ কৈছোঁ, অহাকালিৰ সভাত যাতে এই অঞ্চলৰ মিলিজুলিৰ লগতে গোটেই বাগবৰৰ লগতে বৰপেটা জিলাবাসী ৰাইজ উপস্থিত থাকে তাৰ বাবে মই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ।